বাহ চিচ ৰাতিপুৱাই 4,000 টকা চোনা লগাই দিছে জোখতকে আপুনি বেছি কৰি আছে হে মোৰ পজিশ্যনত তুমি থাকিব লাগিছিল চোৰ পইচা পাবা নহয় ঘূৰাই দিবা সেই দাদাক ক'ব পইচা পাতি হিচাপ চব দাদাই মেনেজ কৰিছে কওঁ পেট পোহা কওঁ মোৰ লগত চেলেঞ্জ কৰে সি মোৰ লগত চেলেঞ্জ কৰি প্ৰগ্ৰেম ৰাখিছে আৰে বিয়া পাতিবলৈ ছোৱালী এজনী মেনেজ কৰিব নোৱাৰে কিন্তু প্ৰগ্ৰেম মেনেজ কৰিছে তেল নথকা চাকি এইবাৰ তাৰ বিয়াও হ'ব শ্ব' চাই পুৰা মানুহ ইমপ্ৰেছ হৈ যাব ছোৱালী একদম লাইন লাগি যাব ঘৰত জাম হৈ যাব ট্ৰেফিক বহুৱাম মই এইবোৰ ফটোৱা কথা বাদ দিয়ক মুঠতে সোনকালে আহিব দুইটা একেলগে শ্ব'লৈ যাম বাৰু হ'ব তুমি যি ফালিবা মোৰ জনা আছে চাবচোন এনেকুৱা কৰিম মানুহে একে হাঁহি হাঁহি ফ্লেট দি যাব মোৰ শুনিয়ে হাঁহি উঠিছে অৰা কমেডি বস্তুটো ইমান সহজ নহয় তাত টাইমিঙৰ কথা থাকে হ'ব আমি চব জানো তৰকাৰী নিমখ হালধি জোখটোৱে নাজানো তই কমেডি জোখ উলিয়াব পাৰিবি মানিজ্যত শেষ কৰিবলৈহে ওলালি আৰু দুইটা পেট পুপুটীয়া মানুহ যে আপুনি তাকে নকয় ক'বনো কি ঠিক এয়াকে চাবলৈ মই জীয়াই আছো